তো এইবাৰ মই দেখাই আছোঁ কৌটিলিং শিৱ মন্দিৰ। ইয়াৰে মানে প্ৰাকৃতিক সৌন্দৰ্যটো চাব পাৰি, চাৰিওফালে গছ গছনি। কৌটিলিং শিৱ মন্দিৰটো আপোনালোকক দেখাই আছোঁ, 3খন চাল আছে চাওক। এই তলত এখন, এইখন এখন, এইখন এখন। বহুত কষ্ট হৈছে, উঠাবই পৰা নাই, মানে খোজ কাঢ়িবই পৰা নাই, এনেকুৱা হৈ গৈছে। আৰু দুখ ভাগৰ একো নাই এতিয়া। মালিগাঁৱৰ বিশ্বকৰ্মা মন্দিৰ। গাইজ আমি দেখালোঁ এতিয়া কামাখ্যা মন্দিৰৰ চৌপাশটো গোটেই দেখালোঁ। তো মন্দিৰৰ ভিতৰত নেদেখালোঁ আৰু ভিডিঅ' চিডিঅ' মানে কৰিব অলপ ভাল নালাগে, সেইকাৰণে নেদেখালোঁ মন্দিৰৰ ভিতৰতো। তো এইবাৰ মই দেখাই আছোঁ কৌটিলিং শিৱ মন্দিৰ। তো কামাখ্যা মন্দিৰৰ তলতে আছে, মানে ওচৰতে আছে। তো এইটো চাওক, ভালকৈ দেখা নাই, আমি যাই আছোঁ ওচৰত। তো ভালকৈ দেখা পাব, ভিডিঅ'টো চাই থাকক। তো ইয়াৰে মানে প্ৰাকৃতিক সৌন্দৰ্যটো চাব পাৰি, চাৰিওফালে গছ গছনি এনেকুৱা। আৰু তলত আছে মন্দিৰটো, আৰু এইখিনি পানীখিনি চাওক, ভালকৈ অহা নাই কেমেৰাত। তো গোটেই গছৰ পাতেৰে ভৰ্তি হৈ গৈছে। আৰু এইফালে আছে মন্দিৰটো, মন্দিৰটোত যাই আছোঁ আমি। ভিডিঅ'টো এনজয় কৰক। কৌটিলিং শিৱ মন্দিৰটো আপোনালোকক দেখাই আছোঁ, 3খন চাল আছে চাওক। এই তলত এখন, এইখন এখন, এইখন এখন। ওপৰত মন্দিৰটো আছে। তো আপোনালোকে, মই দেখাই আছোঁ আপোনালোকে, মই ভালকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ চাওক, ভিডিঅ'টো চাই থাকক খালি। মই কৰি আছোঁ যি কৰিব লাগে। তো আমি যে ওপৰৰ পৰা দেখাইছিলোঁ, এইটো চাওক, গোটেই গছৰ পাতেৰে ভৰ্তি হৈ আছে। আৰু গাইজ ইয়াৰ কথাটো আপোনালোকে ভালদৰে শুনা নাপাব, কাৰণ বহুত লাহে লাহে কৈছে। কি কৈছে জানানে? কৈছে যে কামাখ্যা মন্দিৰৰ ওচৰতে ইমান ধুনীয়া জেগা এটা আছে, গছ গছনিৰ মাজত, এইফালে হ্ৰদ, এইফালে মন্দিৰ। তো সেইটোৱে আৰু ভালে লাগিছে নেকি? বহুত ভাল লাগিছে গাইজ। আপোনালোকে ইয়াতে মানে বহুত শান্তিৰ পৰিৱেশ। আমি আহোঁতে অলপ জোৰত কওঁ, আমি আহোঁতে আমাৰ কিমান কষ্ট হৈছিল ভাব, চাইকেল ঠেলি ঠেলি লৈছিলোঁ, এতিয়া এইফালে চব ভাটা দূৰ হৈ গৈছে। সঁচা কথা দেই, আমি আহোঁতে যিমান কষ্ট পাইছিলোঁ, সেই কষ্টখিনি অকণমানো অনুভৱ হোৱা নাই এতিয়া। তো আহোঁতে আমাৰ উঠাওঁতে, চাইকেল উঠাওঁতে বহুত কষ্ট হৈছিল, উঠাবই পৰা নাই, মানে খোজ কাঢ়িবই পৰা নাই, এনেকুৱা হৈ গৈছিল। তো এইখিনি জেগাত আহি বহু শান্তি পাইছোঁ, আৰু দুখ ভাগৰ একো নাই এতিয়া। এইফালে নামি এইফালে আপোনালোকৰ লেট্ৰিন আৰু বাথৰুম, আৰু তলত ভিউ পইণ্ট চাওক, ব্ৰহ্মপুত্ৰ ভিউ পইণ্ট। তো আকৌ ওপৰলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া চাওক, ইয়াতে বহুত মানুহ নাহে, মানে বহুতে গম নাপায় যে এইটো ভিউ পইণ্ট যে আছে। তো বহুতে কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা মন্দিৰটো চাই গুচি যায়। তো এইটো ভিউ পইণ্ট এতিয়ালৈ মানে আপোনালোকে দেখাই পাইছে, চাওক, মানুহে নাই, মই আছোঁ, আৰু এইটো জীৱ আছে আৰু এইটো। আৰু এই আৰু আপোনালোকে এই পইণ্টটোত আহিব, মনটো বহুত শান্তি লাগিব, ফ্ৰেছ লাগিব। গাইজ এতিয়া মানে অলপ গধূলি হৈ আহি আছে। তো কেমেৰাটোত অলপমান কিবা প্ৰভাৱ পৰিছে দিচোন, নপৰা নহয়। এতিয়া আমি একদম ওপৰৰ চাটখানত আহিলোঁ, ওপৰত আছে মন্দিৰটো। এই চাওক গাইজ, ভিউ চাওক, ভিউ চাওক গাইজ। আৰু এইফালে চেয়াৰখনত লাগিল, এইফালে চাওক ব্ৰহ্মপুত্ৰ, আৰু এইফালে আমি। তো জীৱনত এইটো এক্সপিৰিয়েঞ্চ লাগে, এইটো এক্সপিৰিয়েঞ্চ মানে প্ৰকৃতিৰ বুকুৰ মাজত নীৰৱে মই। তো জীৱনত এনেকুৱা এক্সপিৰিয়েঞ্চ হ'ব লাগে। তো মই সেইটোৱে আজিৰ ভিডিঅ'টোত কওঁ আৰু। হৰ হৰ মহাদেৱ, কৃষ্ণ কৃষ্ণ। তো গাইজ আমাৰ চেণ্ডেল যোনদিনাখন এইখিনিতে আহিছিল, কোক গেলে গৈছোঁ ৰাছেদি গেটৰ মুখৰ পৰা গিলৰ যাবে নেকি? কাবাত দেখোন বিয়াৰ গাড়ীও আছে।
তো কেদাৰেশ্বৰ শিৱালয়ত আমি সেৱা এটা লৈ আকৌ সেৱা চেৱা লৈ এতিয়া যাম তো কামাখ্যা মাৰ ওপৰত। কামাখ্যা মাৰ চৰণত এটাই প্ৰাৰ্থনা যাতে আকৌ এনেকৈ বহুত দূৰ দূৰ ৰাইড কৰিব পাৰোঁ, আশীৰ্বাদ দিব আৰু প্ৰভু। বলক কেনে লাগিল আজিৰ আমাৰ চাইকেলটো কি হ'ল? চাইকেলখন ক'ত থৈছিলোঁ? হয় দে এই গাড়ী চাইকেলখন চাওঁ ৰ'ব, হলি দিগদাৰ হ'ব। জুম কৰ, আছে জুম কৰিছেচোন। চাওঁ ৰ'ব ক'ত গেলি চাইকেলখন, ক'ত থৈছিলোঁ? এই কলগছৰ নিচিনা মস্ত মস্ত চাফা। কলগছৰ নিচিনা চেকা বোলে গাইছ, বৰ ফাল্টু চলি। ক'তে ক'ত গেলে গাইছ চাইকেলখন? পাইছোঁ দি, মই জানমণি পাইছোঁ দি, ইয়াতে সোমাই আছে, মোৰ জানমণি ইয়াতে সোমাই আছে। কৰপে আহে কৰপে আহে। তো গাইজ আমি ৰাইডত ইমানেই ব্যস্ত হৈ গৈছিলোঁ, ইমান ওপৰত আহিছোঁ কিন্তু গমেই পোৱা নাছিলোঁ। এতিয়াহে অলপ ফিল হৈছে ইমান ওপৰত অহা বুলি। চাওক গাইজ, তো ইয়াৰ পৰা আমাৰ ধুনীয়া গুৱাহাটীখন ওপৰৰ পৰা চাই লওক। গাইজ চাওক, এইবোৰ চব এফালৰ পৰা নামি আহিলে চব ষ্টাৰ্ট বন্ধ কৰি যাই আছে, আৰু সেইফালৰ পৰা আহিলে চব কষ্ট কৰি আহি আছে। তো গাইজ, কামাখ্যা মন্দিৰ পথটোৰ ওচৰতে এইটো দুৱাৰপাৰ গণেশ মন্দিৰ, এইটো পথৰ ওচৰতে আছে মন্দিৰটো। মই একবাৰ মন্দিৰটো দেখাই দিছোঁ বাৰু। তো বহু ওপৰৰ পৰা নামি আহি আমি গেট পালোঁ। তো এতিয়া গেটৰ বাহিৰলৈ ওলাই যাম। তো আকৌ এবাৰ কামাখ্যা মাক সেৱা লৈ বলক। তো কামাখ্যা মন্দিৰৰ পৰা ওলাই আহি এতিয়া যাই আছোঁ আমি বিশ্বকৰ্মা মন্দিৰলৈ, বলক। আমি এতিয়া আহি পালোঁ বিশ্বকৰ্মা মন্দিৰ। তো এইটো মন্দিৰ নীলাচল পাহাৰৰ তলতে আছে, মানে এনেকুৱা আৰু নীলাচল পাহাৰৰ তলতে আছে, কামাখ্যা মন্দিৰৰ তলত। এইটো হ'ল শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰ। তো বহুত মানুহ হৈছে আজি, কাৰণ মই ভিডিঅ'টো বিশ্বকৰ্মা পূজাৰ দিনা কৰি আছোঁ, ডিউটি অলপ দেৰি হ'ব। তো গাইজ মানুহ চাওক বহুত মানুহ হৈছে। আৰু ইয়াতে বিশ্বকৰ্মা পূজাৰ দিনা মানে বহুত গাড়ী চাড়ী পূজা কৰিব আহে, বা চাইকেল পূজা কৰিব আহে। আপোনাক একবাৰ মন্দিৰটো মই দেখাই লৈ আছোঁ ফাৰ্ষ্ট, তাৰপিছত বাকীখিনি দেখাই আছোঁ, চাই থাককচোন। তো ৰাস্তাৰ কাষে গাইজ চাওকচোন, এনেকৈ পূজাৰীবিলাকে ৰখি থাকে। এয়া চাওক, এইবোৰ পূজাৰী এনেকৈ ৰখি আছে। তো গাড়ী চাড়ী যদি আপোনালোকে পূজা কৰে, এনেকৈ ৰাস্তাতে পূজা কৰি দিয়ে। তো এইখন চাইকেলখন পূজা কৰি আছে, নতুনকৈ ল'লে চাগে। মোৰখনতো পুৰণেই হ'ল, বেয়া। বাকী এনেকৈ যদি আপোনালোকে যদি কৰিব হ'লে এনেকৈ পূজা কৰক। তো গাইজ মোৰ চাইকেলখন বহুত আপোন, মোৰ কাৰণে বহুত নিজৰ। তো মই বহুত মৰমত ৰাখোঁ চাইকেলখন, সেইকাৰণে মোক আজি চাগে ইমান দূৰলৈ লৈ আহিছে।
তো গাইজ ইয়াতে হৈ আছে মালিগাঁৱৰ উৰণীয়া সেতুখন। তো এইখন হোৱাৰ পিছত আপোনালোকে টেনশ্যনে নল'ব আৰু পটককৈ যাব পাৰিব, কিন্তু এতিয়া বহুত যাম দিয়কচোন। এই মালিগাঁৱৰ এইখিনি পাৰ হওঁতে 1 ঘণ্টামান লাগে। তো গাইজ আপোনালোকে ভাবিছে চাগে চাইকেল লৈছে আকৌ তেল ডিপুত সোমাব লগা দৰকাৰ কি আছে। তো আমি ইয়াতে তেল ভৰাব অহা নাই, উলিয়াব আছোঁ, মানে বুজিছেনে? টয়লেট। তো গাইজ এতিয়া টাইম হ'ল 6:45 আৰু আমি এতিয়া আছোঁ জালুকবাৰীত, অলপ ৰেষ্ট ল'লোঁ। তো আকৌ আমি জাৰ্ণি ষ্টাৰ্ট দিম ঘৰলৈ। আমি গৈ আছোঁ এইফালে ব'লক। এয়া হ'ল ৰাতিৰ ভিউ জালুকবাৰীৰ। তো গাইজ আজিলৈ মানে কেনে লাগিল আজি? কি কবি, বহুত ভাগৰ লাগিছে আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, কাৰণ ভাগৰ বহুত লাগিছে। তো এতিয়া যাই কিনে আৰু ডাইৰেক্ট ঘৰে যাম, ভিডিঅ' কৰি নাথাকোঁ। তেন্তে যোনে চেনেলটোত নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিবা। বাই টাটা। এতিয়া বাজিল 8টা। তো 8টা বজাত মই ঘৰ আহি পালোঁ। বহুত ভাগৰ লাগিছে আজিৰ এডভেঞ্চাৰটো বহুত টাফ আছিল। তো কিবাকৈ আহি পালোঁ, এতিয়া আৰু মই ডাইৰেক্ট ঘুমো দিম, বেছি দেৰি নকৰোঁ আৰু ব্লগটো শেষ কৰা নাছিল। তো এতিয়া শেষ কৰিলোঁ। বাই। আৰু যদি চেনেলটোত নতুনকৈ কোনোবা আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'টোত অকণমান মৰম দিব, লাইক কমেণ্ট কৰি দিব। বাই গাইজ, আপোনালোকে সকলোৱে ভালকৈ থাকক তাকে আশা কৰোঁ। তো কামাখ্যা মা আৰু বিশ্বকৰ্মা বাবাক চিন্তি কৃষ্ণ ভিডিঅ'টো শেষ কৰিলোঁ। বাই।